পুচুকি পুচুকি নকল ৱেলকাম টু নিউ ব্লগ। আশা কৰোঁ অকল ভালে আছে। সন্ধিয়াৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ পুচুকিৰ লগত। কি হ'ল ককা পপু যায় দেউতা ওলাই যায়, তাই এনেকৈ ধৰি আছে গাতে কাৰণে কি চাই আছে ভাবিছোঁ কাৰ লগত কথা পাতি আছোঁ। ক'ত যায় ককা, ক'ত যায় ককা? দুদিন পিছত যেতিয়া যাব দিয়া হ'ব নে সন্ধিয়াখনে ধৰি খানিয়া তেনেকৈ মোৰ আঙুল ধৰি লৈ এই দেখিব কাৰ নিচিনা হৈছে আপোনাক কমেণ্ট কৰি কওকচোন। কিছুমানে কয় বাপেকৰ নিচিনা, কিছুমানে কয় মাকৰ নিচিনা। কচোন কোৱা কাৰ নিচিনা লাগে তোমাক নিজকে? ককা আছে এইফালে, আইতা পাকঘৰতে থাকে অনবৰতে আজিকালি, আগৰ পৰাই থাকে বাৰু। আইতা কি বনাই আছে? আইতাই ব্ৰেড বনাই আছে, ব্ৰেড কি আছে বুজো কি। আৰু আজিকালি যে আমি খাবলৈ বহোঁ ন, খাবলৈ বহিলে তাই কাষত থাকিলে আমি কি খাওঁ একদম চব চাই থাকে তাই, আৰু খাই একদম খেপ ঢুকি থাকে। Gukani mama, mo ayo kani kundaniyo, mo ayo kani kundaniyo, kuchu 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 kuchu, kuchu 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 kuchu, kuchu 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 kuchu. Cute. Puja ba niki ma? Ni kakak aku puja ba niki? Aha. নাহে তাই গাটো পিছত টানিছেনে? নাহে মানে আজিকালি পুৰা মানুহ চিনি পায় তাই। এতিয়া আহিছে কি হ'ল? বুজো কি কাক বেছি ভাল পোৱা? মামাক ভাল পোৱা নে আইতাক ভাল পোৱা নে ককাক ভাল পোৱা নে কাক ভাল পোৱা কোৱা? কি হ'ল কি হ'ল কি হ'ল কি হ'ল? কি উচাল মাৰি আহিছে তাই? কি হ'ল আজিকালি উচাল মাৰি আহে আয়ু খানি ন বুজো কি মই ধনু খানি কোন এনেকৈ আঙুলিত ধৰি এনেকৈ ধৰিলে তাই। জইন নাহে এনেকুৱা বেয়া লাগিব বুজো কিয় আজিকালি গাত ধৰে, ডিঙিত ধৰে, চাই থাকে একদম, ফোন চোন চব বুজি পায়। কি বনাইছে বোলে সন্ধিয়া খাদ্য? আৰু এতিয়া সন্ধিয়া 7টা বাজিব হ'ল, আৰু সন্ধিয়া বুলি ক'লে সৰুকৈ কিবা এটাতো খাবই লাগে, চবেই আমি খাওঁ। গতিকে আমিও খাই আছোঁ ফিট ভীমৰ এটা অ'টছ। ইমান ধুনীয়া হয় খাবলৈ অ'টছ এইটো, আৰু মায়েও খায়, দেউতাও খায়। আৰু এইফালে প্ৰথম লৈ ল'লোঁ ফিট ভীমৰ অ'টছ। আপোনালোকে হিচাপমতে লৈ ল'ব, আৰু অ'টছ আপোনালোকে পানীৰ লগতো খাব পাৰিব। 3 চামুচ মই লৈ লওঁ, যাক যিমান লাগে সেই হিচাপে লৈ ল'ব। আৰু ফিট ভীমৰ এই অ'টছ বনাবলৈ একেবাৰেই সহজ। আপোনালোকে গৰম পানী বা গৰম গাখীৰ দুয়োটাৰ লগতে ধুনীয়াকৈ খাব পাৰে। আৰু আপোনালোকে মন কৰিছেই যে মই অন্য অ'টছৰ দৰে এই ফিট ভীমৰ অ'টছক কেৰাহীত লৈ গৰম কৰি থকা নাই, আৰু তাৰ প্ৰয়োজনো নাই। কাৰণ কিয় ফিট ভীম অ'টছ অলৰেডি ৰেডি টু ইট হয়। কাৰণ ইয়াক আপুনি গৰম পানী বা গাখীৰত ডাইৰেক্ট দিয়ে লগে লগে আপুনি খাব পাৰে। ক'ৰবাত ওলাই গৈছে, ক'ৰবাত ফুৰিবলৈ গৈছে, ফিট ভীম অ'টছ লৈ যাওক, ধুনীয়াকৈ গাখীৰ লৈ যাওক বা গৰম পানী লৈ যাওক, তাত ডাইৰেক্ট মিক্স কৰি দিয়ক আৰু আপোনাৰ অ'টছ ৰেডি টু ইট হৈ যাব। আৰু ফিট ভীমৰ এই অ'টছ আপোনালোকে আপোনালোকৰ 3 বছৰ বয়সৰ ওপৰৰ প্ৰত্যেকটো শিশুকেই ধুনীয়াকৈ খুৱাবলৈ পাৰিব। এনেকুৱা নহয় যে অকল শিশুসকলে খাবলৈ পাৰে, আপোনালোকৰ ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে বা আপোনালোকেও সকলোৱে এই অ'টছ ধুনীয়াকৈ খাবলৈ পাৰিব। ফিট ভীমৰ অ'টছ হৈছে এটা ভীমকলৰ পৰা তৈয়াৰী এটা সম্পূৰ্ণ ব্ৰেকফাষ্ট। কাৰণ আমি ৰাতিপুৱা যি খাদ্য খাওঁ তাত সকলোবোৰ বস্তু সাধাৰণতে নাথাকে, কিন্তু ফিট ভীমৰ অ'টছ যদি আপোনালোকে খায় তেতিয়াহ'লে তাত থকা হাই ফাইবাৰ, প্ৰ'টিন, কেলছিয়াম, বিভিন্ন ধৰণৰ পুষ্টিসমূহ তাতে আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল এইটো গ্লুটেন ফ্ৰী হয়, আৰু ইয়াত থকা ভীমকলৰ শক্তিয়ে আমাক বহুত উচ্চ পৰিমাণৰ প্ৰ'টিন যোগাই থাকে। সেইটো খুবেই এটা ভাল, আচলতে আমাক প্ৰ'টিন লাগিয়েই থাকে। লগতে ইয়াত থকা ফাইবাৰবোৰে আমাৰ পাচন তন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। লগতে কলেষ্ট্ৰল যিসকলৰ আছে তেওঁলোকৰ কাৰণেওতো খুবেই ভাল, কাৰণ কলেষ্ট্ৰল হ্ৰাস কৰাটো বহুতখিনি ইয়াতে সহায় কৰে। আৰু যদি আপোনালোকে ফিট ভীমৰ অ'টছ গৰম পানীৰ লগত খাব বিচাৰে তেতিয়াহ'লে 100 ml পানীৰ লগত 3 চামুচ অ'টছ দি খাব পাৰিব। আৰু তাতকৈও ভাল খবৰটো এইটো হ'ল যে যেতিয়া আপোনালোকে ঢাকনিখন খুলিব তেতিয়া আপোনালোকে এটা নিউট্ৰিশ্যন কাউন্সেলিঙৰ QR কোড পাব, যিটো QR কোড আপোনালোকে স্কেন কৰি দিলেই আপোনালোকে এজন শিশু বিশেষজ্ঞৰ লগত কথা পাতিব পাৰিব। আৰু কথা পাতি আপোনালোকৰ শিশুটিৰ ওজন, উচ্চতাৰ বৃদ্ধিৰ বিভিন্ন প্ৰসংগৰ কথা আপোনালোকে সুধিব পাৰিব। গতিকে আপোনালোকেও যদি কিনিবলৈ বিচাৰে ফিট ভীমৰ এই অ'টছ, তেতিয়াহ'লে আপোনালোকে pro2grow.in বা স্ক্ৰীনত দিয়াই আছে চাওক, তাত গৈও কিনিব পাৰিব। নাইবা ফ্লিপকাৰ্ট, এমেজন, জিঅ' মাৰ্ট সকলোতে উপলব্ধ এই অ'টছ, তাত গৈও কিনিব পাৰিব। নাইবা ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সতো লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে কিনিব পাৰিব। গতিকে দেৰি নকৰিব, কমেণ্ট বক্সত লিংক দিয়া আছে, তাত গৈ কিনক। খাবলৈ কেনেকুৱা? টেষ্টি নে? টেষ্টি খাবলৈ বহুত বেছি টেষ্টি। মইতো আগতেও খাওঁ, মই খাইছোঁ বহুত আগৰ পৰা, আমি বহুত আগতেও খাইছোঁ। মানে একদম মানে বেলেগ এটা টেষ্ট, চেৰেলেক্সৰ নিচিনা মতে লাগে। মানে কেঁচুৱাই খোৱা যোনটো হেৰি, গাখীৰ হওক পানী হওক চবৰ লগতে খাব পাৰে। আৰু এইখিনি অ'টছ দেউতাৰ কাৰণে লোৱা। টেষ্টি নে খাবলৈ?